আপুনি হাইপাৰটেনসিভ নেকি? আপোনাৰ ব্লাড প্ৰেছাৰ বাঢ়ি গৈছে নেকি? আপোনাৰ এই হাই প্ৰেছাৰ ব্লাড প্ৰেছাৰ বৃদ্ধি হৈছে বুলি আপুনি নিজে ঘৰতে কেনেকৈ গম পাব? সৰু ভিডিঅ' ইনফৰমেটিভ ভিডিঅ'টি সম্পূৰ্ণ চাব লগতে চেনেলটি সাবস্ক্ৰাইব কৰি থব। চাওক, হাইপাৰটেনশন এনে এটা ৰোগ যিয়ে নেকি আপুনি গম নোপোৱাকৈ আপোনাৰ অজানিতে আপোনাৰ জীৱন এটা মিনিটত কাঢ়ি লৈ যাব পাৰে আৰু লৈ গৈছেও। এই দেখিব আপোনাৰ লগত কথা পাতি যোৱা মানুহজন এঘণ্টাৰ পিছত খবৰ আহে বোলে মানুহজন ঢুকাল। কি আচৰিত নহয় জানো? হেহে ইয়াক সাইলেন্ট কিলাৰ বুলি কোৱা হয়। ইয়াৰ পৰা বাচিবলৈ হলে এনে ধৰণৰ এক্সিডেন্টৰ পৰা হাত সাৰি থাকিব যদিহে বিচাৰে, তেনে এই হাই প্ৰেছাৰে দিয়া আগজাননীবোৰ আপুনি অনুধাৱন কৰিব পাৰিব লাগিব। এতিয়া কথা হ'ল, ব্লাড প্ৰেছাৰ বাঢ়ি গলে কেনে ধৰণৰ লক্ষণ আপোনাৰ দেহত ফুটি উঠিব পাৰে শুনক। আপোনাৰ মূৰৰ বিষ হ'ব, বিশেষকৈ ফ্ৰণ্টল লবত এই বিষ থাকিব বা কেতিয়াবা মূৰৰ পিছফালে ডিঙিলৈকে বিষ অনুভৱ হয়। কেতিয়াবা গোটেই মূৰটো বিষাব পাৰে। বমি বমি ভাৱ হ'ব বা কেতিয়াবা ৰোগীয়ে বমিও কৰি দিয়ে। চকুৰে ধুঁৱলি কুঁৱলি দেখিব, ব্লাড ভিজন, গাটো দুৰ্বল লাগি আহিব, বুকুৰ ধপধপনি বাঢ়ি যাব, উশাহ লোৱাত অসুবিধা হ'ব। কেতিয়াবাতো পেচেণ্টৰ নাকেৰে আৰু দাঁতৰ আলুৰেও তেজ ওলাই অহা আমি দেখিবলৈ পাওঁ। তো এনেধৰণৰ লক্ষণবোৰ যদি আপুনি আপোনাৰ শৰীৰত দেখা পাইছে, ততাতৈয়াকে ওচৰত থকা কোনোবা স্কিল পাৰ্চনৰ দ্বাৰা প্ৰথমে প্ৰেছাৰটো জোখাব আৰু যদি বাঢ়ি থাকে লগে লগে চিকিৎসকৰ কাষ চাপিব। অন্যথা হয় জীৱন হেৰুৱাব, নতুবা ভগৱানে নকৰক পেৰালাইচিছ হৈ পৰি থাকিব। তেনে গম পাইছে হাইপাৰটেনশন এই অতীজৰে পৰা আজি কুপতি কিমান ডাঙৰ এটা মাৰাত্মক ব্যাধি। ইনফৰমেশ্যনটি জৰুৰী বুলি ভাবিলে ভিডিঅ'টি শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটি সাবস্ক্ৰাইব কৰি থব। ধন্যবাদ।